আছে আতক আছে আপোনাৰ আতক দিয়ক আপুনি অসভ্যালি কৰিবলৈ আহিছে ইয়াত অসভ্যালি কৰিবলৈ আহিছে আপুনি কি ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে বিধায়ক আপুনি কাৰ ননসেন্স ক'বলৈ আহিছে কাৰ ননসেন্স ক'বলৈ আহিছে কাক দম দি আছে আপুনি এক মিনিট মই আপোনাৰ পাৰ্টিৰ আপোনাৰ ৱৰ্কাৰ নহয় আপুনি কোন হয় জাজমেন্ট দিয়া কোনে জাজমেন্ট দিছে আপুনি কোন হয় জাজমেন্ট দিবলৈ যাক ক'বলৈ আহিছে ইয়াত অসভ্য মানুহ আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব মোক আপুনি ধমকি নিদিব এখন বনাঞ্চল নহয় কি জনাঞ্চল নেকি প্ৰথমবাৰৰ কাৰণে মই দৰ্শকৰ ওচৰত ক্ষমা বিচাৰিছো এই ধৰণে উত্তেজিত কৰা এগৰাকী বিধায়কৰ বাবে মই ক্ষমা বিচাৰিছো এই ধৰণে উত্তেজিত কৰিছে তেওঁলোকে মানুহ সংস্থাপিত কৰিব নোৱাৰে তেওঁলোকে মানুহ তাত বহুৱাব নোৱাৰে এই মানুহখিনিৰ কথা মই সুধিছো যে কিয় বহুৱাব নোৱাৰিলে কিয় তেওঁলোকে নিজৰ মাটিয়ে দখৰ নাপায় আজিলৈ ভাৰতীয় নাগৰিক এই মানুহখিনিক আপোনালোকে কিয় বহুৱাব নোৱাৰিলে কতো কিয় সংস্থাপিত কৰিব নোৱাৰিলে 15 বছৰৰ কাৰ্যকালত তাৰ আগৰ সময়খিনিত প্ৰশ্ন আছিল সেইটো তেওঁৰ জগৰ লাগিল যে তেওঁলোকক সুধিলো কিয় বহুৱাব নোৱাৰিলে এতিয়া ৰাজনীতি কৰিবলৈ আহিছে এইবোৰ মানুহক লৈ মাইন্ড ইউৰ লেংগুৱেজ প্লিজ আপোনাক কৈছো মাইন্ড ইউৰ লেংগুৱেজ ৱেইট এণ্ড ৱাচ আপুনি ৰক আৰু শুনক আপুনি মোক প্ৰথমবাৰৰ কাৰণে মই কোনোবা এটা টক শ্ব'ত আজি এনে ধৰণে উত্তেজিত হ'বলগীয়া হৈছে আপোনালোকৰ দৰে মানুহৰ আচৰণৰ কাৰণে ৱেইট এণ্ড ৱাচ আপোনাক মই কৈছো শুনক কিয় বনাঞ্চল নহয় এখন কি জনাঞ্চল নেকি অন ৰেকৰ্ড জনাঞ্চল আছিল নেকি এখন আঁতৰাই দিয়ক আপুনি নকৰিব